ৰেডি। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোক কুশলে আছা। আমি হোৱাটছএপৰ যোগেদি পাঠদান কৰি আছোঁ তোমালোকক। আজি হয়তো আমি পাঠৰ মাজলৈ যাওঁ। তাৰ আগতে আমি ইয়াতে মই এটা কবিতা লিখিছোঁ, তোমালোকে চাই ল'ব পাৰা। মই গাই দিছোঁ। আহিল মুছলমান আহিল পাঠান, আহিল বদন লৈ হাতত কৃপান, মোক কোনে মাৰে মোক পৰাজয় কৰি মোৰেই হাতৰ পৰা সিংহাসনকাৰী, মিচিকতে সকলোৰে ভাঙি দিলোঁ ভুল, কৈ দিলোঁ মোগলক, কৈ দিলোঁ পাঠানক, কৈ দিলোঁ বদনক, নেও পাৰ চিঙি পাত থিয়েৰ কমল। এয়া হৈছে এটা স্বদেশ প্ৰেমমূলক কবিতা। তেনেকুৱা ধৰণৰ এটা বিখ্যাত কবিতা আমাৰ আছে যে ছৈয়দ আব্দুল মালিক, যিজনে কবি, তেখেতে মাত্ৰ 21 বছৰ বয়সত এটা বিখ্যাত কবিতা লিখিছিলে। আৰু সেই কবিতাটো হৈছে কি? মই অসমীয়া। কবি ছৈয়দ আব্দুল মালিক। মনত ৰাখিবা যে মাত্ৰ 20 বছৰ বয়সতে তেখেতে সেইটো কবিতা লিখিছিলে, যিটো কবিতাৰ আজি আমি মাত্ৰ সেই কবিতাটো দীঘলীয়া কবিতা যদিও বা আমি তাৰ কিয়দ অংশত 3টা পংক্তি আমি আলোচনা কৰিম। আমি কবিতাটো চাই যাওঁ। সুদূৰ পশ্চিম মেৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজন্তপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয়ৰ তীৰ্ষালৈ গৌৰৱৰ কৰি অভিযান, লৈত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান, ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসমৰাজ অসমৰ সিংহাসনত, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন, সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি, অসমৰ মজিয়াত মোগলৰ মুছলিম ৰাজ, মুক্তৰাজ কৰিম থাপনা, অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ, কায়মনে কৰিলোঁ কামনা। আমি আজি এই 3টা পংক্তিৰ কিছু কথা আলোচনা কৰিম। এতিয়া প্ৰথমতে যিটো আছে যে আমি পাইছিলোঁ কি যে সুদূৰ পশ্চিম এৰি এৰি থৈ স্বৰ্ণপুৰী ৰাজন্তপুৰ, বিজয় সপোন দেখি আহিলোঁ যিদিনা, উজনি সোঁতত মেলি ভটিয়নি ভোৰ, বিজয়ৰ তীৰ্ষালৈ গৌৰৱৰ কৰি অভিযান, লৈত পাৰত গালো দীপ্ত উচ্ছ্বাসত আপোনাৰ বিজয়ৰ গান। ইয়াতে সুদূৰ পশ্চিমৰ পৰা কোনে আহিছিল? যে মোগলসকল আহিছিল। কিয় আহিছিল? যে তেওঁলোকে বিজয়ৰ যিটো হেঁপাহ, তৃষা, বিজয়ৰ হেঁপাহ লৈ আহিছিলে। ক'লৈ আহিছিলে? যে আমাৰ লুইতৰ পাৰত আহিছে। কেনে এটা শব্দ আছে কি ইয়াতে আমি পাইছোঁ যে দীপ্ত। দীপ্ত শব্দটোৰ অৰ্থ হৈছে গৌৰৱৰে তেওঁলোকে গীত গাইছে। আমি পিছলৈ যাওঁ যে ভৰি দিলোঁ অসমৰ সেউজীয়া দুবৰি বনত, সেইদিনা যিদিনা অসমৰাজ অসমৰ সিংহাসনত, বতাহত উৰে মুক্ত অসমৰ পতাকা স্বাধীন, প্ৰান্তে প্ৰান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ মুক্ত গীত বিৰামবিহীন। তেওঁলোকে যেতিয়া আহিছিল তেতিয়া কি হৈছিলে? যে আমাৰ অসমৰ যি সিংহাসন, তাত অসমৰ স্বাধীন ৰজা আছিল। আৰু লগে লগে কি হৈছে? দেখা পোৱা গৈছে সকলোতে বতাহে আকাশে বতাহে যেন সকলোতে কি হৈছে? সকলোখিনি স্বাধীন মনেৰে ঘূৰি আছে। পিছৰ পংক্তিটোলৈ আমি যাম। সেইদিনা অসমত বিচাৰিলোঁ আপোনাৰ বল, মোগলৰ বিজয়ী শকতি, দেখুৱাম অসমক বিশ্বজয়ী মোগলৰ অনিৰুদ্ধ গতি। অনিৰুদ্ধ গতি, অনিৰুদ্ধ যাক নেকি বাধা দিব নোৱাৰা। এই কিন্তু আমাৰ বানৰ জীয়াৰী উষাক বিয়া পতা অনিৰুদ্ধ নহয় কিন্তু দেই। যে আমাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধ নহয়। অনিৰুদ্ধ শব্দটো হৈছে অনিৰুদ্ধ যাক নেকি বাধা দিব নোৱাৰা কঠিন, অসমৰ মজিয়াত মুছলিমৰ মুক্তৰাজ কৰিম থাপনা, অসম আমাৰ হ'ব কামৰূপ হ'ব মোগলৰ, কায়মনে কৰিলোঁ কামনা। যে সেই মোগলসকলে কি ভাবিলে? যে অসমত আহি তেওঁলোকে মুছলিমৰ যি ৰাজ্য স্থাপন কৰিব আৰু কামৰূপ তেওঁলোকৰ হ'ব বুলি তেওঁলোকে ভাবিছিলে। এতিয়া আমাৰ ইয়াতে এই পাঠটো আমাৰ প্ৰশ্ন হ'ব পাৰে যে বিজয়ৰ সপোন দেখি কোনে আহিছে? যে আমাৰ প্ৰশ্নবিলাক কেনেকুৱা হ'ব পাৰে যে বিজয়ৰ সপোন দেখি কোনে আহিছে? মই অকণমান তোমালোকক ছুটি গৈছে এইবিলাক যে বিজয়ৰ সপোন দেখি কোনে আহিছে?
কোনে আহিছিল? ছুটি প্ৰশ্ন দেই, এনেকুৱা ধৰণৰ কোনে আহিছিল? তেতিয়াহ'লে হ'ব কি যে বিজয়ৰ সপোন দেখি মোগলে আহিছিলে। যে ক'লৈ আহিছিলে? অসমলৈ আহিছিলে। আৰু তেওঁলোকৰ এটা আমি শব্দ হৈছে দীপ্ত। এটা শব্দ পাইছোঁ আমি দীপ্ত। দীপ্ত শব্দটো হ'ল কি? গৌৰৱ। গৌৰৱৰ তেওঁলোকে, আৰু তেওঁলোকে ক'ত অভিযান চলাইছিলে? ক'ত তেওঁলোকে গীত গাইছিলে যে লুইতৰ বিশাল পাৰত, লুইতৰ পাৰত। লুইতৰ পাৰত তেওঁলোকে কৈছে গীত গাইছে। আৰু তেওঁলোকে কি কামনা কৰিছিলে? যে তেওঁলোকে কামনা কৰিছিলে যে অসমত মোগলৰ ৰাজ্য স্থাপন হ'ব। আজিলৈ আমি ইমানত থৈছোঁ, পিছলৈ আমি পিছৰ পাঠ আলোচনা কৰিম।